গাইজ আপোনালোকে সুধি থকা এটা বহুত কমন কুৱেশ্যন হা মই যোনটো ক'ব ওলাইছোঁ বহুতে মানে ইনষ্টাটো সুধি থাকে শেষ হোৱা নাছিলে মই গুৱাহাটী গুচি যোৱাৰ কাৰণে মানে বহুত গৰম কি আঁখ নিব পাৰিম জানো গাইজ বেয়া শব্দ কোৱা নাই মই তো এতিয়া ভিডিঅ' এডিট কৰিবলৈ এটাই আছিলে বাৰু বেছি নাছিলে এডিট কৰিলোঁ এডিট কৰি কমপ্লিট হ'ল সুপ্ৰভাত আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে আজি এতিয়া ৰাতিপুৱা হৈ আছে 7টা বজাই নাই মাহঁত কোনো নাই মা দেউতা এফালে গ'ল আৰু ঘৰত অকলে আছোঁ সেইবাবে ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিলোঁ এতিয়া দাঁত ব্ৰাছ কৰি হ'ল গৰম পানী খায়ো হ'ল এতিয়া জিমলৈ বুলি ওলাব লাগে চ' আজি দিনটোত কি কৰোঁ সেইখিনিয়ে দেখাম বোলো তাকে ভাবিছোঁ জিমলৈ যোৱাৰ আগত ব্লেক কফি একাপ খাই যাওঁ নেকি এতিয়াহে পোহৰটো হৈছে এতিয়া এনেও বেছি কফি নাখাওঁৱে অলপ আছে সেইকণকৈ খাম চ' পানী বেছি দিয়া নাই আৰু আধা কাপ মানহে দিছোঁ কফিও হাতত লৈ পেলাই আৰু বেগটো পিঠিত লৈ পেলাই আগফালে ৰৈ থাকোঁ মানে কাকু আহিব যিহেতু কাকুৰ লগতে যাম সেইটো কাৰণে অকণমান আগফালে ৰৈ থাকোঁ কাৰণ কোনো নাইও ঘৰত কি কৰিম ভিতৰত অকলে কালিতো বহুত ৰ'দ ওলাইছিলে আজি ইমান ৰ'দো নাই হ'লেও বহুত গৰম ফেনখন নিদিয়াকৈ থাকিবই নোৱাৰা হ'ল এতিয়া কাকু আজি কি মাৰিম আমি আজি লেক সেইটো কাৰণে জোতাযোৰ লৈ লৈছোঁ এযোৰ সেই গুচি আহিলোঁ কি কৰিম উপায় নাই ঘৰত অকলে থাকিলে চব কাম নিজে কৰি চব লগ চব কৰি এটাৰ পিছত এটা কথা পাহৰিছোঁ এটাৰ পিছত এটা পাহৰিছোঁ মই বোলো মাৰিয়ে দিলোঁ নেকি কি হবাত নাই মই পাতবোৰ আছিলে যে তাত চাউণ্ড ফাইনেলি জিম পাই গ'লোহি সেইটো আজি শনিবাৰ যে বেছি মানুহ নাই সেইটো কাৰণে কাকুৱে ৱৰ্কআউট ষ্টাৰ্ট কৰিলে এইডাল বেছি ওপৰত হৈছে তললৈ কৰি লোৱা আৰু মই অলপ তাৰপিছত মই কৰিব লাগিব ফাইনেলি আটাইকেইটা ৱৰ্কআউট কমপ্লিট হ'ল চলাব গাড়ী উল্টা চিধা হৈ পৰি গ'ল আকৌ চলোৱা তুমি পেচেঞ্জাৰ প্ৰিন্ট হৈ পেলাই যাম কলটো ক'ত কিনোগে আকৌ ব'লা দিল্লী বজাৰ মানে সেই তাত গ'লে যে কাষৰ দোকানখন যে ৰয়েল মাৰ্টৰ ওচৰত তাত পাম নেকি তাতো পাই যাম তাতে লৈ যাওঁ দিল্লী বজাৰ গাইজ মানে কল চল খাই থাকিব লগা হৈছে যিহেতু ব্ৰত চলি আছে আজিতো মানে ভিডিঅ' কৰি থকাৰ কাৰণটো হ'ল এতিয়া কমেণ্ট নিদিব কোনো যে মানুহ মৰিছে হ'লেও যে আজিলৈকে জীৱনত এবাৰ দেখিছোঁ খুৰাজনক চ' ঘৰৰ ক'ত মই সেইটোও নাজানো খুৱাবতো লাগিব ব্ৰতটো মানিছোঁ আৰু কিন্তু সেই হিচাপত দুখৰ লেভেলটো কম মানে কম হ'ব নহ'লে বেছি কম হ'ব বহুত কম সেইটোৱে এই কাষি কল চাই আহিলোঁ কিন্তু সেইটো বেছিয়ে পকি গ'ল আকৌ এতিয়া কম পকা কল চাবলৈ যাব লাগিব এইখনত মই পাম জানো গাইজ আজি কলে মানে অলপ কল খুৱাই দিছে চব বেছি পকা য'তে সোমাইছে ত'তে বেছি পকা আৰু আগত এখন দোকান আছেগৈ আৰু ডেইলি বজাৰ নগৈ ভুল কৰিলোঁ নেকি বাদ দিয়া পালে পাম নাপালে নাই পাই গ'লোঁ ধেৰ আছে ইয়াতে পাম চাগে পাম নিচিনা আশাটো লাগিছে বাৰু ইয়াতে পাই গ'লোঁ আৰু কিমান ল'ব 50 এইটো দেই মিছন কেলাই ছাকচেছফুল আৰু এইখনৰ দামটো কম সেইটো ভাল বাৰু 50 টকা লৈছে ইয়াকে তইতো ভাত পানী পূৰা মাৰি আছোঁ মহে আছোঁ মোলেহে কল চকু নিদিবি কলত আকৌ এতিয়া যে মই যে কলটো ল'লোঁ তাৰপৰা এটা শিক্ষা পালোঁ এই শিক্ষা মানে মানুহে কেতিয়াবা কি কৰে বস্তু এটা জীৱনত যিকোনো এটা বস্তু লোৱাৰ ক্ষেত্ৰত বা মানুহেই হওক যিয়ে হওক লোৱাৰ ক্ষেত্ৰত মানে জালবাজি কৰি দিয়ে হয় নাই হয় সেই জালবাজিটো কৰিব নালাগে এতিয়া মই যদি প্ৰথমখনত লৈ দিলোঁহেঁতেন বেছি মানে পকা কল পালোঁহেঁতেন ছেকেণ্ডখনতো সেই একে পকা কল পালোঁহেঁতেন একদম থাৰ্ডখনত গৈ পেলাই যোনটো মই বিচাৰিছিলোঁ সেইটো পালোঁ চ' লাহে লাহে কৰিব লাগে যিটো বিচৰা সেইটো পায়ে যায় বয়স একদম হয় আহি পাই উলিয়াই ল'লোঁ এটা নহ'লে নোৱাৰি হয় নাই আকৌ লেগ মাৰি অহাৰ পিছততো লাগেই কল এটা খাই লওঁ তেতিয়াহ'লে অলপ এনাৰ্জি ৰিপুষ্ট হ'ব নহ'লে নহয় চাগে গা পা ধুবলৈ এনাৰ্জি নাই 4টা বিস্কুটেই হৈ যাব বাৰু কাৰণ ভাতটো খাই দিয়ে সি ধুনীয়াকৈ মায়ে যাওঁতে তাক দি থৈ গৈছে আজি খাবি নে কি তই হে ইয়াকতো মই এনেই হাতে দিয়ে খাবলৈ দিওঁ কিন্তু এতিয়া ভিডিঅ' কৰি থকাৰ কাৰণে এনেকৈ দিছোঁ আৰু আমাৰ অ'টমিল ৰেডি হৈ গ'ল এইটো ওপৰত যে দেখিছে এইটো হৈছে হেৰি পিনাট বাটাৰ মানে পিনাট বাটাৰটো অৰ্ডাৰ দি থোৱা আছিলে পৰহিৰ আগদিনা তাৰপিছত পৰহিয়ে আহিছে কাৰণ তাৰ আগৰটো শেষ হোৱা নাছিলে মই গুৱাহাটী গুচি যোৱাৰ কাৰণে মানে
বহুত গৰম কি আঁখ নিব পাৰিম জানো গাইজ বেয়া শব্দ কোৱা নাই মই পাৰিম মানে তাৰ আগৰটো গুৱাহাটী গুচি যোৱাৰ কাৰণে সেইটো এক্সপায়াৰি ডেট গুচি গৈছিলে বহুত দিন খোৱা নাছিলোঁ যে তাৰপৰা এতিয়া আকৌ সেইটো কাৰণে সৰু এটা অৰ্ডাৰ দিছোঁ বেছি ডাঙৰ নাই এতিয়া এনেইতো অলপ গৰম পানী দি ল'লে ভাল আৰু গৰম পানী দি ল'লে মানে কোমলি যায় এতিয়া মই ডাইৰেক্ট গৰম গাখীৰেই দি দিছোঁ অলপ টাইম লাগিছে এইটো কাৰণে কোমলোতে তো এতিয়া ভিডিঅ' এডিট কৰিবলৈ আছিলে এটাই আছিলে বাৰু বেছি নাছিলে এডিট কৰিলোঁ এডিট কৰি কমপ্লিট হ'ল আৰু যিহেতু মাহঁত কোনো নাই ঘৰত চ' মই এতিয়া পুৰণা ঘৰলৈকে যাওঁ তাত যি খাই তাকে খাওঁগৈ আৰু শ্ৰীভিয়ালৈ যাবলৈ ওলালোঁ আৰু আমাৰ বুলি নহয় চবৰে মিডল ক্লাছ মানুহৰ ঘৰত এনেকুৱাই থাকে গ্লাছ এতিয়া মই এইকেইটা বাৰু বিয়েৰ্ডৰ হয় এইটো ইউজ ইমান নকৰোঁ এইবিলাক দেই মানে স্কিনত মানে মুখত লগোৱা কিন্তু এইটো হাতত লগাবলৈ কাৰণ গৰমত নহ'লে গোটেই হাতটো টেনিং হৈ যায় মানে এইটো যদি ইউজ নকৰোঁ তেন্তে গোটেই হাতটো পূৰা টেনিং হৈ যায় এইটো কালাৰ দেখিছে নহয় এইটো আৰু এইটো চ' এইটো বহুত বেয়া বস্তু আৰু আগতে নকৰিছিলোঁ এবাৰ প্ৰথমবাৰ কৰিছোঁ মানে মোৰ লগৰ এটা এদিন দিছিলে তাৰতো বেলেগ কোম্পানী আছিলে তাৰপৰা এইটো মই দেখি পেলাই অৰ্ডাৰ দি দিলোঁ পেক এটা আহিছিলে সম্পূৰ্ণ ফেচ ৱাছ আহিছে কিবা কিবি আহিছে এডালটো বহুত ডাঙৰ ফেচ ৱাছ এডালো আহিছে 3-4 বছৰ আনচাই যাব এক্সপায়াৰ্ড হোৱাৰ পিছত ইউজ কৰি থাকিম কিন্তু হাতটো মেণ্ডেটৰী হয় হাতত লগোৱাটো কিন্তু কিবা লিকেই কৰে নে কিয়ে নে গোটেইখন বাহিৰে চাহিৰে লাগি অৱস্থাই নাই হৈ গ'ল এতিয়া ট্ৰেইনিং নহয় আৰু এডালো লৈ লওঁ কাৰণ ফোনত বেছি চাৰ্জ নাই ভ্লগ মিনি ভ্লগ চব এডিট কৰি এই বিচনাখন অলপ ইগন'ৰ কৰি দিয়ক হা মানে এইবোৰ চব কাপোৰ ধোৱাৰ পিছত ইয়াত এনেকৈ থৈ দিয়া আছে গাইজ ৰ'দডাল দেখিছেনে বাৰু ৰ'দডাল দেখিয়ে ভয় লাগি গৈছে যাবলৈ হ'লেও উপায় নাই পেটটো ভৰাবৰ কাৰণেতো যাবই লাগিব কষ্ট কৰিবই লাগিব বাইকখনকে লৈ যাওঁ বাৰু এতিয়া নহ'লেও যিহে গৰম গাইজ আপোনালোকে সুধি থকা এটা বহুত কমন কুৱেশ্যন হা মই যোনটো ক'ব ওলাইছোঁ বহুতে মানে ইনষ্টাটো সুধি থাকে যে গাড়ীখন কিমান লৈছিলে বাইকখন কিমান লৈছিলে বাইকখনটো BS3 হয় মানে বিশেষকৈ ল'ৰাবিলাকে সুধি থাকে আৰু এইবিলাক আমাৰবিলাকৰে চখৰ বস্তু সুধি থাকে যে BS3 বাইক দেখোন তুমি কেনেকৈ পালা তুমিতো বহুত সৰু আছিলা চাগে তেতিয়া মানে হয় বাৰু মোৰ দেউতাই নচলায় দেউতাইতো বাইক নচলায় বাইকখন এখন মই ক'ব গ'লে থাৰ্ড হেণ্ড বুলিয়ে ক'ব লাগিব থাৰ্ড হেণ্ড কিনা আৰু 2015 চন মানৰে বাইক আৰু গাড়ীখনো ছেকেণ্ড হেণ্ডে হয় গাড়ীখন 2017 চনৰ মইতো কিনিছোঁ 2023ত দেউতা মাত্ৰ টিচাৰ আছিলে ন চ' ইমানখিনিতো কৰিব নোৱাৰে চ' দুইটা বস্তু ছেকেণ্ড হেণ্ডে আগত স্কুটি এখন আছিলে বাৰু নতুন আৰু গাড়ী এখনো আছিলে ইকো মাৰুতি চুজুকি ইকো সেইখনতো মই 10ত থাকোঁতেই বেছি দিয়া হ'ল বাৰু তাৰপিছত নাছিলে আকৌ 2023ত লোৱা হৈছে মানে 2018ত বেচিছিলে তাৰপিছত স্কুটিও 2019ত কিনিছে এবছৰ অকলটো তেতিয়া 10 বছৰতো বাইক গাড়ী একোৱেই নাছিলে তাৰপিছত 19ত দেউতাই মানে স্কুটি বাইক গাড়ী একোৱেই ইমান চলাই ভাল নাপায় চ' কিনাই নাছিলে সেইটো কাৰণে মই নিজে পৰা হোৱাৰ পিছতহে অলপকৈ কিনিছে আৰু বহুত কাহিনী বাৰু কম পিছত কিন্তু হ'লেও ইমান টকা ইনভেষ্ট কৰিব নোৱাৰে গাড়ী এখনত বা বাইক এখনত বুলি চ' সেইটো কাৰণে দুইটা বস্তু ছেকেণ্ড হেণ্ডে আৰু দুইটা বস্তু বহুত ভাল দিম বাইকখনো হ'লেও মানে একোৱেই প্ৰব্লেম নাই আৰু গাড়ীখনো বহুত ভগৱানৰ কৃপাত বহুত মজা চলি আছে এতিয়ালৈকে সৰু সুৰা মাইনৰ প্ৰব্লেম থাকে কিন্তু মেজৰ একো প্ৰব্লেমেই নাই কিন্তু অৰিজিনেল বস্তু এটাই আছে এইখন মোৰ ক্লাছ 9লৈ পাওঁতে এপ্ৰিলৰ 3 তাৰিখ মানে কিনা চাইকেল BSA ছুপাৰ ডিলাক্স আছিলে হপায় নহয় চৰি ছুপ্ৰিম আছিলে হয় ছুপাৰ ডিলাক্স হয় অলপ মহাৰ খাই গৈছে আৰু 2017 চনৰ এপ্ৰিলত কিনা অনলি ব্লেক কালাৰ চাইকেল এতিয়ালৈকে মই দেখাৰ ভিতৰত মানে এনেই বাহিৰত দেখিছোঁ কিন্তু বিহপুৰীয়াত ব্লেক কালাৰ চাইকেল এইখনেই দেখিছোঁ অকল দেখিছে নাই এইখন গ্ৰীণ নহয়তো এইটো ব্লেক কালাৰ ভাইকা পুৰা চখ থা বাইকখন উলিয়াই ল'লোঁ ফাৰ্ষ্টতে বহুত গৰম হেলমেটটো পিন্ধি গোটেই মুখখন ঘামি জামি অৱস্থাই নাই আৱাজটো গৈছে নে নাজানো আৰু খালি বহুত গৰম বাইকখনৰ আৱাজটো শুনিব দেই পোৱাটোতো পাই গ'লোহি কিন্তু হেলমেটটো পিন্ধি আহি যিহে গৰম আছিলে বাপৰে মাথা চাথা ঘূৰাই গ'ল ঘামি অৱস্থা নাইকিয়া হৈ গৈছে
মানে ইয়াত আহি পেলাই এতিয়া খোৱা বোৱা বাৰু হৈ গ'ল, কিবা এটা খালোঁ ফল মূল, যিহেতু আমাৰ দূৰতেই। এতিয়া এইখন চাই আছিলোঁ চৰিয়া মুভিখন। এখন মই আজি ফাৰ্ষ্ট টাইম চাইছোঁ, তই আগতে চাইছিলোঁ? মই চাইছিলোঁ এবাৰ, খালি পাহৰি গ'লোঁ, বহুত দিন হ'ল। মজা লাগিছে চাই পেলাই, ৰিয়েলি মানে একদম পূৰা গুজবাম্পছ আহি গৈছে চাই পেলাই। মানে ঘৰত থাকিলে ইমান চিনেমা চোৱা নহয়েই, আৰু এমাজন প্ৰাইম নেটফ্লিক্স একো নাই, ইয়াৰ ওচৰত আছে, চ' ইয়াতে চাইছোঁ এতিয়া। ধনী মানুহ ইয়াৰো পাপা বেলেগৰ বাৰু, কিন্তু চাই পেলাই মজা লাগিছে, সেইটো কাৰণে এইখন চাই আছোঁ। ইমান সেইটো কাৰণে ভিডিঅ' কৰাও নহ'ল, পাহৰিয়ে থাকিছোঁ। বাকীটো চব খালোঁৱেই, এতিয়া যোৱাৰ আগত আকৌ জেঠাই এয়া গুচাই আছিলে ডালিম। এতিয়া সন্ধিয়ালৈকে কিবা খাব লাগিব বুলি টেনশ্যন নাই আৰু। ডালিমো পালোঁ, চব পালোঁ, তোকো দি থৈছে। ঘৰ আহি পাপাত এতিয়া গৰুৰ কাৰণে দানা চানাও যোগাৰ কৰিলোঁ, কাৰণ মাহঁততো দেৰিকৈহে পাবহি চাগে। আৰু এয়া চাউল, মই খাবলৈ নহয়, পাৰই খাবলৈ। আৰু এতিয়া ক'ত গ'ল জানো এতিয়া, দেউতাই সদায় এইকণতে এনেকৈ দি থৈ দিয়ে, চ' মই এতিয়া এনেকৈ দি থৈ দিম আৰু। ঘৰত অকলে থাকিলে একেবাৰে কাম কৰাৰ ল'ৰাৰ নিচিনাই হৈ যাওঁ। এতিয়া গোটেইখিনি কাম কৰিলোঁ, গৰু চৰু বান্ধি আজৰি, মা দেউতাহঁত পোৱালে 8টামান বাজি যাব। চ' ভাবিছোঁ এতিয়া আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ বুলি, বেছি দীঘল নকৰোঁ আজি। এইটো 5 মিনিট, 6 মিনিট, 7 মিনিট, 10 মিনিট যিমান হয় চাব আৰু।